নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ আপোনালোকলৈ এটা নতুন ৰেচিপিটো হৈছে পিঁয়াজ পাতৰ লগত মাছৰ আঞ্জা। কেনেকৈনো ৰান্ধিলোঁ মই তাকে দেখুৱাবলৈ। প্ৰথমতে পিঁয়াজ পাতখিনি মই গুচাই ল'লোঁ। এতিয়া আলু কুকাৰত বইল কৰি ল'লোঁ। এইফালে আদা নহৰু গুচাই ল'লোঁ। এয়া মই এতিয়া পিঁয়াজ পাতখিনি মিহি মিহিকৈ কাটি ল'ম। এফালৰ পৰা ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে পিঁয়াজ পাতৰ লগত মাছৰ আঞ্জা খাই পাইছেনে বাৰু? এয়া মই এতিয়া ধুনীয়াকৈ ইয়াৰ লগত ডাঙৰ ডাঙৰ পিঁয়াজ আছিলে, সেই পিঁয়াজকেইটা মই কাটি ধুনীয়াকৈ গুচাই এক্সট্ৰাকৈ আকৌ ভাজি তৰকাৰী সেইবিলাকত দিবৰ কাৰণে থৈ দিলোঁ। অকল পিঁয়াজ পাতখিনি লৈছোঁ মই। পিঁয়াজ পাত দুমুঠি অনা হৈছিলে, সেই দুমুঠি ধুই মেলি মই ধুনীয়াকৈ কাটি লৈছোঁ। এইফালে মাছ 3 পিচ হালধি নিমখ দি সানি লৈছিলোঁ। এইফালে তেল গৰম হ'লত মই মাছকেইপিচ গেছতে ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত মই এইফালে এইফালে কুকাৰত উঠাই দিছিলোঁ। আলু বইল হৈ গ'ল। এইফালে মই আদা নহৰু পেষ্ট বনাই লৈছিলোঁ আৰু এইখিনি হৈছে ধনিয়া আৰু জিৰা গুড়ি, সেইখিনি তাত দি লৈছোঁ পিঁয়াজ পাতখিনিত। এইফালে জালুকৰ গুড়ি অলপ দি লৈছোঁ আৰু এইফালে মই পিঁয়াজ কাটি লৈছিলোঁ আৰু জলকীয়া কাটি লৈ থৈ লৈছিলোঁ। এতিয়া এইখিনি তাতে মই এতিয়া মিঠাতেল অলপ দি দিম। দি লৈ তাতে মই হালধি নিমখ জোখমতে দি ল'ম। দি লৈ এইখিনি মই ধুনীয়াকৈ গোটেইখিনি মিলাই লৈ অলপ সানিম। গোটেইখিনি মিক্স কৰি ল'ম। তাতে আকৌ ৰেড চিলি পাউডাৰ অকণো দি লৈছোঁ। দি লৈ গোটেই সংমিশ্ৰণখিনি মই এতিয়া হাতেৰে মোহাৰি দিম। আপোনালোকে চাই থাকিব। এতিয়া মই গোটেইখিনি হাতেৰে মোহাৰি লৈছোঁ। লোৱাৰ পাছত এফালে কেৰাহীখনত এইফালে মাছ হৈয়ে গৈছে। এয়া মাছ ৰঙচুৱাকৈ মই ভাজি ল'লোঁ মাছকেইপিচ। এইফালে আলু বইল হৈ গ'ল, যিহেতু আলু বাকলিটো গুচাই ল'লোঁ। গুচাই লৈ আলুখিনি ধুনীয়াকৈ ভাঙি ল'ম। এইফালে মই তেলত পিঁয়াজ দি দিলোঁ আৰু জলকীয়া যে কাটি থৈছিলোঁ সেয়াও দি দিলোঁ। দি লৈ এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। এনেদৰে মই হেতাখনে লৰাই লৰাই পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ দিম। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈছে। হোৱাৰ লগে লগে এতিয়া মই তাতে যিখিনি মই সানি লৈছিলোঁ সেই পিঁয়াজ পাতখিনি একেলগতে যে গোটেইখিনি লৈ লৈছিলোঁ সেইখিনি তাত দি দিম। প্ৰথমে আলুখিনি দি দিলোঁ। আলুখিনি দিয়াৰ পিছত আলু দুডোখৰমান ভাঙি দিছোঁ। ইকিডোখৰ মই পিছত ভাঙি দিম। এতিয়া গোটা হৈ আছে কাৰণ বইল কৰি লৈছিলোঁ ধুনীয়াকৈ, কেইবাটাও হুইচেল দিয়াই লৈ ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই তাতে যিখিনি সানি লৈছিলোঁ গোটেই মিশ্ৰণখিনি তাতে দি দিলোঁ পিঁয়াজ পাতৰ। ধুনীয়াকৈ মঠি ল'ব লাগে, তেতিয়া গোটেই মছলাখিনি তাতে মিক্স হৈ যায়। এইফালে মই ঢাকোন দি পেলাই অলপ সময় তাত থৈ দিছিলোঁ। থৈ দি গামলাত যিখিনি লাগি আছিলে তাৰ পানী অকণমানো তাত দি দিলোঁ। দি এতিয়া হেতাখনে ধুনীয়াকৈ লৰাই দিম। লৰাই দিয়াৰ পাছত এনেদৰে অকণমান লৰাই দিম, নহ'লে লাগি ধৰিব পাৰেতো। তাৰপিছত মই পানী গৰম কৰিছিলোঁ জাৰটোত। গৰম কৰা সেই পানীখিনি তাতে দি দিম জোখমতে। এতিয়া পানীখিনি দি দিয়াৰ পাছত ধুনীয়াকৈ উতল আহিবলৈ দিম মই। আপোনালোকে এনেদৰে বনাই খাই পাইছেনে বাৰু পিঁয়াজ পাতৰ লগত? যদি নাই পোৱা এদিন বনাই খাবচোন, বিৰাট টেষ্টি হয় খাবলৈ। পিঁয়াজ পাতৰ গতে নালাগে। এইফালে মই মাছখিনি তাত দি দিম। মাছখিনি তাত দি দিয়াৰ লগতে মই অলপ উতল আহিবলৈ দিম। মাছকেইডোখৰ তাত দি দিলোঁ। দিয়াৰ পাছত মই এতিয়া ঢাকোনখন লগাই দিম। ঢাকনাখন লগাই দিয়াৰ পাছত উতল আহিবলৈ দিলোঁ। এয়া দেখিছেনে উতল আহিলে। উতল অহাৰ পাছতে মই ধনিয়া কেইখিলামান ধুই থৈ দিছিলোঁ, সেইখিনি মই এতিয়া কাটি দিলোঁ ধনিয়া পাতখিনি তাতে। ধনিয়া পাতখিনি কাটি দিয়াৰ পাছতে পোৱা তৰকাৰী হ'বই হ'ল, কাৰণ পিঁয়াজ পাতটো ভজাৰ লগে লগে সেইটোতো সিজিয়ে গ'ল। এইফালে আলুখিনিও সিজা আছিলে, গতিকেলৈ তৰকাৰী বেছি টাইম নালাগে, সোনকালে হৈ যায়। এতিয়া আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। মই এতিয়া ঢাকোনখন দি দিম। হৈ গ'ল ৰেডি।